আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যিটো আছিল যাৰ এক্সামটো অনুষ্ঠিত কৰিছিল 2024 বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। আজিৰ পৰা কিছুদিন পূৰ্বে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এদিন ফেচবুক লাইভত আহি অসমীয়া হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ অৰ্থে কিন্তু স্পষ্টভাৱে ঘোষণা কৰিছে যে আপোনালোকে যি আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যিটো আছিল ইয়াৰ অধীনত আমাৰ অসমীয়া যিমানসকল নিবনুৱা যুৱক যুৱতীসকলে হেয়া গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত যদি আপোনালোকে এক্সামত অৱতীৰ্ণ হৈছিল তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্টটো অতি শীঘ্ৰে অৰ্থাৎ কি 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এডিআৰই 2.0 ৰিজাল্ট অহা ষ্টাৰ্ট হৈ যাব। যিসকলে গ্ৰেড 3 হওক বা গ্ৰেড 4ৰ যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত তেওঁলোকে এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকে মোৰ ভিডিঅ'ত লাগাতাৰ কমেন্ট কৰি আছে যে দাদা আমাৰ ৰিজাল্টটো কোনদিনা দিব। সেকেন্ড আমাৰ যেটো স্কিল টেষ্ট আছে গ্ৰেড 3 বা গ্ৰেড 4ৰ যেটো ভাইভা টেষ্ট আছে এই টেষ্টসমূহ কোনটো তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বা জয়নিং কেতিয়া হ'ব, নিযুক্তি পত্ৰ কোনদিনা দিয়া হ'ব। আপোনালোকে যেহেতু ইতিমধ্যে আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যেটো আছিল ইয়াৰ অধীনত পৰীক্ষাটো দি কমপ্লিট কৰিয়ে দিছে আৰু আজিৰ পৰা কিছুদিন পূৰ্বে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰি দিছে যে আপোনালোকৰ যেটো এডিআৰই 2.0 আছে ইয়াৰ ৰিজাল্টটো আপোনালোকৰ 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা দিয়া ষ্টাৰ্ট হৈ যাব। কিন্তু মই আজিৰ ভিডিঅ'টোত আপোনালোকক স্পষ্টভাৱে ঘোষণা কৰি দিছো যে এই যি আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 আছে হেয়া আপোনালোকৰ গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী পাছ হ'ব পাৰে, গ্ৰেজুৱেট লেভেল হ'ব পাৰে বা গ্ৰেড 4ৰ যি আপোনালোকৰ এটাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ আৰু এটাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ। এই যি টোটেল 5টা বিভাগৰ যি এক্সাম অনুষ্ঠিত কৰাইছিল সেবাই এই 5টা বিভাগৰে ৰিজাল্টটো আহি যাব আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ কৰি মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব। এইটো কনফাৰ্ম হৈ থাকক। এতিয়া কথাটো হ'ল কি যে আপোনালোকে যেটো 2 নম্বৰ প্ৰশ্ন কৰি থাকে যে আমাৰ যেহেতু ৰিজাল্টটো আহিব এই ৰিজাল্টৰ পিছত যেহেতু গ্ৰেড 4ত যিমানসকল আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ ৰিজাল্টত নাম আহিব সিহঁতৰ যেহেতু ভাইভা টেষ্ট হ'ব টোটেল 15 নম্বৰৰ এই ইনফৰমেশনটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই পৰ্যন্ত ঘোষণা কৰিয়ে দিছে। তো এই 15 নম্বৰৰ ভাইভা টেষ্টটো আমাৰ কোনটো তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব এইটো চাওক। আপোনালোকৰ এই যে 10 মাৰ্চৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আহি যাব। ৰিজাল্ট অহাৰ পিছত আপোনালোকৰ 10ৰ পৰা 15 দিন অৰ্থাৎ কি মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা আপোনালোকৰ গ্ৰেড 4ৰ যিমানখিনি ল'ৰা ছোৱালীৰ ৰিজাল্টত নাম আহিব বা পাছ কৰিব তেওঁলোকৰ ভাইভা টেষ্টৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। ঠিক একেদৰে যি গ্ৰেড 3ৰ ভ্যাকেন্সি আছিল হে আপোনালোকৰ ড্ৰাইভাৰ হওক বা আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হওক বা গ্ৰেজুৱেট লেভেল হওক তিনিওটাৰ যেহেতু স্কিল টেষ্ট আছে এই স্কিল টেষ্টসমূহ আপোনালোকৰ মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা ষ্টাৰ্ট হৈ যাব। হে আপোনালোকৰ এতিয়া কথাটো হ'ল কি যে স্কিল টেষ্টটো কি সিস্টেম হ'ব আপোনালোকৰ যি গ্ৰেজুৱেট লেভেল আৰু আপোনালোকৰ হায়াৰ সেকেন্ডাৰী লেভেল এই দুটা লেভেলৰ যি গ্ৰেড 3 এক্সাম যিসকলে দিছে আৰু যিসকলৰ ৰিজাল্টত নাম আহিব তেওঁলোকৰ বেসিক্যালি মেইনলি তিনিটা টপিকত আপোনালোকৰ ফোকাস কৰিব লাগিব। এটা হ'ল আপোনালোকৰ এমএছ অফিস আৰু এটা হ'ল আপোনালোকৰ এমএছ এক্সেল আৰু 3 নম্বৰ যেটো আছে হেটো হ'ল আপোনালোকৰ টাইপিং। এই টাইপিং এই তিনিটা টপিক যদি আপোনালোকে কমপ্লিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ যি গ্ৰেড 3 যেতিয়া ৰিজাল্ট দিব সেই ৰিজাল্টত যেতিয়া নাম আহিব নাম অহাৰ পিছত আপোনালোকক স্কিল টেষ্টৰ কাৰণে মতা হ'ব আৰু স্কিল টেষ্ট আপোনালোকে যেতিয়া দিবলৈ যাব সেই যি অফিসত যায় যদি আপোনালোকৰ এই তিনিটা টপিক যদি আপোনালোকৰ কমপ্লিট থাকে এটা হ'ল এমএছ অফিস, এমএছ এক্সেল আৰু টাইপিং এই তিনিটা টপিক যদি আপোনালোকৰ কমপ্লিট থাকে তেতিয়াহ'লে 100% কনফাৰ্ম আপোনালোকে স্কিল টেষ্টত কোৱালিফাই কৰিব পাৰিব। এটো আপোনালোকে গম পাই গল। তাৰ পিছত আৰু এটা যি ভ্যাকেন্সি আছিল হেটো হ'ল আপোনালোকৰ ড্ৰাইভাৰ। আমাৰ অসমীয়া যুৱক যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল আৰু এক্সাম ভাল হৈছে বা আগন্তুক যি ৰিজাল্ট দিব আপোনালোকৰ এই ৰিজাল্টত যদি আপোনালোকৰ নাম আহে তেতিয়াহ'লে আপোনালোকৰ ড্ৰাইভিং স্কিল আপোনালোকৰ দিব লাগিব। অৰ্থাৎ কি আপোনালোকে যেতিয়া এলএমবি লাইসেন্সৰ কাৰণে এপ্লাই কৰে তাৰ পিছত যেটো ইন্টাৰভিউ হয় সেম সিস্টেম বুলি আপোনালোকে ভাবিলো তাতে যেনেকুৱা সিস্টেম আপোনালোকক প্ৰশ্ন সোধে সেই একে সিস্টেম হোৱাৰে প্ৰচুৰ সম্ভাৱনা আছে। অৰ্থাৎ সেইখিনি বস্তু
আপোনালোকে কমপ্লিট কৰি গাড়ী চলাব দিব বা আপোনালোকৰ যি এজন ড্ৰাইভাৰ হ'বলৈ যিখিনি যোগ্যতা লাগে বা যিখিনি ৰুল ৰেগুলেশ্যন মানি চলিব লাগে সেইখিনি বস্তুৱে আপোনালোকক তাতে স্কিল টেষ্ট আকাৰে আপোনালোকক ধৰা হ'ব। সেইখিনি বস্তু যদি আপোনালোকে কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে 100% এই যি ড্ৰাইভিঙৰ যি এক্সট্ৰা ভেকেঞ্চি আছে তাতে আপোনালোকৰ নামটো আহিব বা আপোনালোকে ফাইনেলি চাকৰি পাবলৈ সক্ষম হ'ব। এইখিনি বস্তু আপোনালোকৰ মাৰ্চ আৰু এপ্ৰিলৰ আধা দি ইমানখিনিত আপোনালোকৰ কমপ্লিট হৈ যাব।